তো হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? তো বহুদিন পিছত আহিলোঁ। তো আশা কৰোঁ আপোনালোকে ভালে আছে। তো চাওঁতে আহি পেলাই 2025 বহাগ বিহু। তো আজি অহাৰ কাৰণটো হ'ল যে যোৱা বছৰ 2024 বহাগ বিহুত আমি বিহু উদযাপন কৰিছিলোঁ শিৱসাগৰত, মানে মই। তো তাৰে ভিডিঅ' কিছুমান তেতিয়া দিব থাকি গ'ল বিশেষ কাৰণত, সেইটো আপোনালোকৰ পিছত ক'ম বাৰু। তো তাৰে কিছুমান দৃশ্য বা তাৰে কিছুমান আৱেগ অনুভূতি আমি শিৱসাগৰৰ বিহু কেনেকুৱা কি, তো তাৰে বিষয়ত অকণমান ভিডিঅ' কৰিব চেষ্টা কৰিছোঁ, আপোনালোকৰ আগত দেখাবৰ চেষ্টা কৰিম। যি কি নহওক, যোৱা বছৰ হ'লে আপোনালোকে আশা কৰোঁ চাই ভাল পাব। যোৱা বছৰ প্ৰথম খণ্ডটো আমি আৰম্ভ কৰোঁ। তো ইয়াৰ আগতে এটা ভিডিঅ' দিছোঁ, সেই ভিডিঅ'টোৰ পিছত মই নেক্সট ভিডিঅ'টো দিব নোৱাৰিলোঁ এটা বিশেষ কাৰণত, বা মোৰ অকণমান প্ৰব্লেম হৈ গৈছিলে। তো সেইখিনি ভিডিঅ' আকৌ আপোনালোকৰ মাজত এৰি দিছোঁ। তো আশা কৰোঁ চাই কেনে ভাল পাব। তো আহক বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এই হাতীয়ে পানী খায়, এ ভয়াঙে দয়াঙে। হেল্ল' বন্ধুসকল, তো আজি বহাগৰ 1 তাৰিখ হোটেলৰ পৰা ওলালোঁ। অকণমান ৰাতিপুৱা চাহ নাস্তা কৰি ল'লোঁ, জুচো খাই ল'লোঁ। তো এতিয়া আকৌ হোটেল যাম, অলপ ফ্ৰেছ হৈ গৈছোঁ ৰংঘৰ। তো ৰংঘৰত গৈ লগ পাই আছোঁ, খাই থাকোঁ। হাতীয়ে পানী খায়, এ ভয়াঙে দয়াঙে, অ থিয় গৰা খোপনিয়ল, এ মই চেনি পানী খাম, ঐ তোৰে ঐ পুখুৰীত, ঐ ভৰ দুপৰীয়া গৈ। তো গাইজ বেছি দেৰি নকৰোঁ, ৰেডি হৈ গ'ল। তো বলক আমি ৰংঘৰত উপস্থিত হওঁ। গাইজ হোটেলত আহি এটা বস্তু দেখা পালোঁ যে হয়তো আমাৰ গুৱাহাটী ফালে কেতিয়া যাব নাজানো। এইটো যে দেখা পাইছে, এইটো আপোনাৰ LPG গেছৰ এই চাইডে পাইপৰ কানেকশ্যন হয়, এইটো মিটাৰ। তো এনেকুৱা সুবিধা গুৱাহাটীতো হ'ব বুলি শুনি আছোঁ। এতিয়া কেতিয়ালৈকে গৈ পাই গম নাপাওঁ। তো নিশ্চয় ভালে হ'ব, সস্তা বুলি শুনা পাইছোঁ। আমাৰ চিলিণ্ডাৰটো কৰি সস্তা হ'ব, তো গুৱাহাটীত গ'লে নিশ্চয় ভাল হ'ব। তো এইবোৰ গাঁৱৰ নাচনীবোৰ ৰংঘৰলৈ গৈ আছে, আমিও পিছে বলক। তো এইফালে আমাৰ স্বৰ্গদেউ আনিবৰ হাতী সাজু, আৰু তাৰে আগে আপোনালোকে এবাৰ ৰংঘৰৰ বাকৰিটো এবাৰ দেখাই লওঁ। বলক ভিতৰলৈ যাওঁ। আহি পালোঁ ৰংঘৰ। বিহু আৰম্ভ হ'ব, দেৰি আছে, 12টাৰ পৰা আৰম্ভ হ'ব মুকলি বিহু। আৰু এই যা যোগাৰ চলি আছে ইয়াতে। তো গোটেইখিনি তো 12টা বজাত সকলোৱে একেলগে উপভোগ কৰিম। তো গাইজ ভিডিঅ'টোত দেখা পোৱা যিটো মৈদাম দেখা পাই আছে, তেওঁলোকে সেৱা লৈ আছে। তো আপোনালোকে পাৰিলে ক'বচোন এই মৈদামটো কাৰ হয়? তো ইয়াৰে লগে লগে এবাৰ ৰংঘৰৰ ভিতৰ চৰাখনো চাই লওঁ। তো ইয়াৰে আপোনাৰ এটা বস্তু মানে শলাগ ল'বলগীয়া, মানে যি ধৰণৰ মানে আকৃতি দিছে, ভিতৰৰ পৰাই হওক বাহিৰৰ পৰা, ভিতৰৰ পৰা যি সুন্দৰ, বাহিৰৰ পৰা সেই সুন্দৰ। তো এবাৰ এই সঁচাকৈ ৰংঘৰত আহি ভাল লাগে। আৰু আপোনালোকক এটা কথা জনাই থওঁ যে আগতে প্ৰথম 18শ শতাব্দীত ৰংঘৰৰ বাকৰিটো এতিয়া বৰ্তমান ৰংঘৰৰ পিছফালে যিটো সেইটো আছিলে, এতিয়াহে মানুহৰ সুবিধাৰ কাৰণে আগফালে মানে ৰাস্তাৰ ফালে কৰি লৈছে। তো যিহেতু আৰু বেছি টাইম নাই, স্বৰ্গদেউ আহি পাব, তাৰে বিষয়ে অলপ জানি লওঁ তেওঁলোকৰ কমিটিৰ মুখৰ পৰা। তো আহক এবাৰ কমিটিৰ মুখৰ পৰা তেওঁৰ ৰংঘৰৰ অকণমান ব্যাখ্যা শুনো। পহিলা বহাগত ইয়াতে বিহু চেলিব্ৰেট কৰে, মানে আহোম কিং এণ্ড বৰগোহাঁই, বুঢ়াগোহাঁই, বৰপাত্ৰ গোহাঁই, তেওঁলোকৰ আটাইবিলাক আহি ইয়ালৈ আহি বিহু চেলিব্ৰেট কৰে ইয়াতে। আৰু বিভিন্ন ধৰণৰ গীত মাত আৰু বিভিন্ন ধৰণৰ অভিন্ন ফাইট, এনিমেল ফাইট ইয়াত হয়। আৰু স্বৰ্গদেৱে ইয়াৰ ওপৰত উঠি পেলাই বিহুটো উদযাপন কৰে। আৰু এনেধৰণে এতিয়া আজি আমাৰ 60 ইয়াৰ্ছ হৈছে বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু সন্মিলন। আমাৰ আছে আদাৰ মানে ডেলিগেট তেওঁলোকৰ আছে, মেম্বাৰ্ছ আছে বিহু কমিটিৰ, ৰিচেপশ্যন কমিটিৰ। আৰু অলপ পাছতেই আহোম যিটো ৰাজপ্ৰাসাদ, তাৰ পৰা তলাতল ঘৰৰ পৰা হাতীৰ ওপৰত
স্বৰ্গদেউক আদৰি অনা হ'ব প্ৰতীকী স্বৰ্গদেউ আৰু তেওঁলোক আহি ইয়াতে ৰংঘৰত সোমাব ৰংঘৰৰ ওপৰত উঠি অসম স্বৰ্গদেৱে ঘোষণা কৰিব যে 1 বহাগৰ ৰং ৰহস্য আৰম্ভ কৰিবলৈ আৰু তেনেদৰে এই আজি পহিলা বহাগৰ বিহু উদযাপন কৰিব festival of democracy as the Lok Sabha election is round. So more is জানিব বিচাৰো যে বৰ্তমান শিৱসাগৰত এনেকুৱা কি ইছ্যু আছে যিটো গভৰ্ণমেণ্টে শিৱসাগৰ আহোমৰ মানে 600 years আহোম ডাইনেষ্টিৰ ভিতৰত 550 years শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা এই বকথা গড়গাঁও শিৱসাগৰ ৰংপুৰ ইয়াৰ পৰা আহোম কেপিটেল চলিছিল আপাৰ আছাম আৰু লোৱাৰ আছামত ইয়াত আহোম ডাইনেষ্টিটো চলিছিল ইয়াৰ পৰা আহোম স্বৰ্গদেউসকলে কৰিছিল শিৱসাগৰ আনডিভাইডেড শিৱসাগৰ ডিষ্ট্ৰিক্টত 551 মনুমেণ্টছ আছে আৰু এইবিলাক আমি ভাবিছিলোঁ যে শিৱসাগৰ জিলাক আইকনিক চাইট আৰু ৱৰ্ল্ড হেৰিটেজ চাইট চৰাইদেউ মৈদাম এই দুটাৰ কাৰণে আমি এতিয়ালৈকে আটাচু অল আছাম আহোম ষ্টুডেণ্ট ইউনিয়ন আটাচুৱে বিশেষকৈ লাগি আছে এই আটাচুৰ আগতে চিফ এডভাইজাৰ আছিলে অচিনি কুমাৰ চেতিয়া তেখেত আমাৰ মাজত নাই এতিয়া আটাচুৰ চেণ্ট্ৰেল প্ৰেচিডেণ্ট আছে বসন্ত গগৈ আটাচুৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছে অখিল আহোম আমাৰ মাজত আছে তেওঁলোকে লাগি আছে যে শিৱসাগৰক আইকনিক চাইট আৰু টুৰিষ্ট স্পট কৰিবৰ কাৰণে লাগি আছে সেইকাৰণে আমি ভাবোঁ যে শিৱসাগৰক যোনে টুৰিষ্ট চাইটৰ কাৰণে গুৰুত্ব দিব টুৰিজিম ছেক্টৰক উজ্বলাই তুলিব তেনেকুৱা এজন যোগ্য নেতাক আমি শিৱসাগৰ ৰাইজে এইবাৰ পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ MP হিচাপে বিচাৰিছোঁ তো সময় হৈছে স্বৰ্গদেউ আহিব আৰু ইফালে আমাৰ শিৱসাগৰৰ ৰাইজ লাহে লাহে উপস্থিত হৈছে দেখা পাইছে চাৰু চাইডে কেৱল নাচনী তো এতিয়া বেছি সময় আৰু দেৰি নকৰোঁ তো বলক এতিয়া স্বৰ্গদেউ আহিছে আপোনাৰ স্বৰ্গদেউক দেখাই আছোঁ তো এটা বহুতো মানে কি চাবলগীয়া দৃশ্য যে ৰংঘৰৰ বাকৰিত স্বৰ্গদেউ অহাৰ দৃশ্যটো আপোনালোকক দেখাব পাৰিব এইজনে হৈছে আমাৰ আহোমৰ বংশৰ স্বৰ্গদেউ ওলোটা আহোম ছাত্ৰ সন্থাই ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা স্বৰ্গদেউসকলৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ যি বাটকটীয়া ৰূপে বিহু উপস্থাপন কৰিছিল ৰজা মানে সঁচাকৈ একদম ৰজা বংশৰ মানুহ যেন লাগেই দেখিলেই গম পাই চাওক তো এতিয়া ৰজাই ৰংঘৰৰ ওপৰলৈ যায় আদেশ দিব যে বহাগৰ ৰং ধেমালি আৰম্ভ কৰিব লাগে তো আমি বিশেষ আৰু ওপৰলৈ যাব নোৱাৰোঁ তো এইখিনিতে আপোনালোকক আপোনালোকে কোনে কোনে স্বৰ্গদেউক ইমান ওচৰৰ পৰা দেখা পাইছে এবাৰ কমেণ্টত জনাবচোন ৰজা অহাৰ পিছতে উপস্থিত হৈছে গৌৰৱ গগৈ তো বিহুৰ শুভেচ্ছা দিব অকণমান হাঁহি ধেমালিৰ মাজেৰে বিহু গাই আছে চাওক
এতিয়া আৰম্ভ হ'ব আমাৰ মুকলি বিহুৰ শুভাৰম্ভ। তো অৱশ্যে আপোনালোকক দেখাব পাৰিম বুলি ভাবিছিলোঁ, কিন্তু চাওঁতে চাওঁতে সময় বহুত হ'ল। যিহেতু আমাৰ হাতত সময় বহুত কম, তো তাৰ কাৰণে চৰাইদেউ ইফালে মুকলি বিহু কিছু দৃশ্য চাই থাকোঁতে এনেকুৱা এটা বস্তু চকুত পৰিলে, মানে সঁচাকৈ বিহুৰ বতৰত ডাঙৰ কৰি যিবিলাক সৰু বাচ্ছা, মানে সৰু ল'ৰা ছোৱালী কি ধুনীয়া লগা হৈছে চাওকচোন। ছোৱালীজনী তাই বিহু নাচিব আহিছে। তো আজি মুকলি বিহু ইমানতে মোৰ ফালৰ পৰা সামৰি মাৰিছোঁ। মানে চাব লগা আছিলে আৰু বহুতো জেগাত যাব লগা আছে। তো গতিকে নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব।